Good morning. Welcome back to my YouTube channel. যোৱা ব্লগত বহুত মৰম আৰু ছাপোৰ্ট কৰিলে তাৰ বাবে থেংক ইউ ছ' মাছ আৰু এনেদৰে আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকক আৰু আজি আপোনালোকক দেখুৱাম আমাৰ জাগীৰোড চহৰখন কেনেকুৱা দেখাত ক'ত কি আছে অলপ যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকিব। Hello guys, very good morning. আজি মৰমৰ ভাইটি আৰমান অলপ ৰখাই দিয়ে। এই আৰমান মোৰ ভাইটি আজি মোৰ দোকানৰ মাল এই আৰমানৰ টমটমা দি লৈ গৈ আছোঁ আৰু ৰাতিপুৱাৰ যাত্ৰা নুৰজলদায়ে কৰিলে। আশা কৰোঁ আপোনালোকে আমাৰ আৰমানৰ এটা ইউটিউব চেনেল আছে আৰমান দ্য নম্বৰ 1 আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চাব এই বেচাৰা MA পঢ়া ষ্টুডেণ্ট এটাই কেনেকৈ কষ্ট কৰি আছে, টমটম চলাই আছে, পঢ়িও আছে। আপোনালোকে লাইক কৰিব, তাৰ ভিডিঅ'বোৰ চাব, কেনেকৈ সি জীৱনত উন্নতি কৰে সেইবোৰ চাব। আৰু এতিয়া দাদাৰ দোকানত টমটমখন ৰখালোঁ মাল আনি আৰু এতিয়া ৰছীখন পেক কৰি আছোঁ। ওপৰৰ মালটো নমাম আৰু ভিতৰতো আছে মালখিনি নমাম। তাৰপিছত আপোনালোকক গাখীৰখন দেখাম ক'ত কি আছে আৰু মই ভিজুৱেলকো ফোন কৰি মাতিলোঁ। তেখেতে আজি আমাৰ কেমেৰামেন হ'ব, তেখেতে আজি আপোনালোকক জাগীৰোডখন ধুনীয়াকৈ দেখাব। চাই থাকিব আপোনালোকে শেষলৈ ভিডিঅ'টো। ফাইনেলি এতিয়া আমি গৈ আছোঁ চেণ্ডিগেট, জাগীৰোড মৰিগাঁৱৰ ভিতৰত চেণ্ডিগেট। ইয়াত এটা আছে আমাৰ ধুনীয়া এটা ভৱন, যোনটো নেকি বহুত ধুনীয়া এটা পাৰফৰ্মেঞ্চ আছে ভিতৰলৈ। যদি বিয়া কিবা হয় তো বাৰ্থডে পাৰ্টি বাগেৰা হয় তাতে দিব পাৰে। ইয়াৰ ৰেঞ্জটোও কম, বহুত ধুনীয়া এটা কম দামতে ভাল এটা ঠাই পাই যাব। ধুনীয়া বিউটিফুল এটা প্লেচ ক'ব গ'লে, যিহেতু প্লেচ মানে কি ভিতৰত যিহেতু ইয়াত ভিতৰত যিহেতু ভালেই ক'ব লাগিব, প্লেচে ক'ব লাগিব, বহুত ভাল। ছেকেণ্ড কথাটো হ'ল আমাৰ এই সৰু জাগীৰোডত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। যেনিবা এতিয়া এটা গ্ৰীণ ৰক খুলিছে, য'ত নেকি আপোনালোকে গ'লে বহুত ধুনীয়া এটা ভিউ পাব, ফটোগ্ৰাফীৰ কাৰণে এটা ঠাই পাব, বহুত কেইটামান ঠাই পাব ফটোগ্ৰাফীৰ কাৰণে, চাই ভাল পাব। তো এফালে আছে আকৌ সৰু মুৰা জাগীৰোডৰ ভিতৰত আছে সেই তাতে এটা আছে আমাৰ আলি কাউণ্টাৰ, য'ত নেকি বাছৰ কাউণ্টাৰ আছে, য'ত নেকি আপোনালোকে মানে কম খৰচতে ওচৰৰ পৰাই যাব পাৰিব আপাৰ আছামলৈ। ঠিক আছে, তো আৰু কিছুমান বস্তু দেখাইছোঁ। এই চাওক বেটাৰী স্কুটি পোৱা যায় আমাৰ জাগীৰোডত, চাইছে। তো ইয়াৰ উপৰিও জাগীৰোডত যদি আপোনাৰ ঘপকৈ কিবা এটা হৈ যায়, কিবা সাপে খুতুৰিছে বা কিবা এটা হৈছে, অন্যথা এটা দুৰ্ঘটনা ঘটিছে, তো তাৰ বাবে এটা ভাল এটা যদি আপোনালোকে বিচাৰে যে প্ৰাইভেট এটা হস্পিটেল লাগে, তো এই ওচৰতে আছে, মই দেখাই দিছোঁ। জাষ্ট 2 মিনিট ৱেইট কৰিব, দেখাইছোঁ। মই মানে টমটম চলোৱাৰ লগে লগে অলপ কিছুমান আপোনালোককো মটিভেশ্যন কৰি দিওঁ, যাতে আপোনালোকে চাই কেনে ভিডিঅ'টো ভাল পায়। এই আছে এইটো হৈছে আমাৰ মাইনাদাৰ হয়, তো তেখেতৰ হয়তো বহুত ধুনীয়া হয়। তো ইয়াত এটা আছে আমাৰ আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কাৰণে অয়ো, আৰু লগতে খোৱাৰ বস্তুৰ আইটেমো আছে। ঠিক আছে, চ' এইটোৱে আমাৰ সৰু মুৰা জাগীৰোডৰ বহুত ধুনীয়া এটা ভিউ আৰু নৰ্মেলি ভিউ। কিবা ভুল ক'লে মোক ক্ষমা কৰিব। আৰু ইয়াৰ উপৰিও আমি অকল আমাৰ জাগীৰোডৰ চেণ্ডিগেট যোনটো কয় সেইটো দেখাই দিছোঁ। অলপ ৱেইট কৰিব, দেখাই দিছোঁ। ইয়াতে আছে আমাৰ পুলিচ ষ্টেচন, যোনটো জাগীৰোড পুলিচ ষ্টেচন বুলি কয়। আমাৰ ইয়াৰ পুলিচবিলাক বহুত ভালেই ক'ব গ'লে, যিহেতু যদি আপোনালোকে কিবা দুৰ্ঘটনা যি প্ৰব্লেম নহওক ক'লে ইমিডিয়েটলি আহি যায়। তাৰ কাৰণে থেংক ইউ ছ' মাছ অল পুলিচ, অসম পুলিচক। আৰু ইয়াতে আছে আমাৰ ট্ৰেফিক পুলিচ, তো তাতো সদায় চেলুট জনাওঁ। কিন্তু আমাৰ কিছুমান যোনটো টমটম আছে, কিছুমানে কথা নুশুনে, তাৰ বাবে মই চবকে অনুগ্ৰহ কৰি কওঁ যে ট্ৰেফিকৰ কথাবিলাক মানি চলিব লাগে, কাৰণ তাহাঁতি আমাৰ ভাল চিন্তাটো কৰে। যিহেতু হেলমেট নিপিন্ধিলে মেইন বস্তুটো মূৰত থাকে, তো হেলমেট নিপিন্ধিলে আমাৰ মাথাটো বহুত কষ্ট পায়, তাৰ বাবেহে কয় হেলমেট পৰিধান কৰিবৰ কাৰণে। তাৰ বাবে আপোনালোকে বেয়া নাপাব। এই আমাৰ চেণ্ডিগেট এইটো ট্ৰেফিক আমাৰ ছাৰক চেলুট জনালোঁ। অন্যথা এতিয়া আকৌ অকণ গৈছোঁ এফালে এটা, যদি আপুনি চেণ্ডিগেটত থাকি ব'ৰ হৈ যায় তেতিয়াহ'লে ইয়াত এটা আছে চাই বিস্কিট বুলি কয়। তো তাতে গৈ আপোনালোকে টাইম পাছ কৰিব পাৰিব, কিবা অলপ ভাল খাদ্য খাব পাৰিব কম ৰেটত।
যেনেকা গ্ৰীণ ৰুফ তেনেধৰণৰে ৰেট, একে ৰেট, বেছি একো ধৰণৰ ৰেট নাই। এইটো চালে। আৰু যদি আপোনাৰ কেতিয়াবা ইয়াত আহিছে, যদি প্ৰাইভেট গাড়ী দৰকাৰ পৰে, তেতিয়াহ'লে এই ইয়াতে আছে সন্মুখত, এইপিনে পাই যাব, য'ত নেকি এইটো দুৰ্গা পূজা হৈ আছে, ত'তে পাই যাব। আৰু ইয়াতে আছে আমাৰ জোনাক, য'ত নেকি ৰেচৰ্ট বুলি কয়, ত' তাতেও এটা ভাল ভিউ পাই যাব আৰু লগতে খাদ্যও পাই যাব। ইয়াৰ ৰেটটো যিহেতু অলপ বেছি হয়, কাৰণ ইয়াত মানে খাদ্যৰ ছিষ্টেমবোৰ অলপ বেলেগ ধৰণৰ, চ' ৰেটটো বেছি হয়। ইয়াত আছে আমাৰ মহাত্মা গান্ধীৰ এটা মূৰ্তি, ইয়াতে আছে। ক'ত গ'ল মই দেখাব পৰা নাই চাগে। এইটো মহাত্মা গান্ধীৰ মূৰ্তি আছে। চ' সদায় জয় হিন্দ। আৰু লগতে আছে ইয়াত ISBT, ইয়াত আছে আমাৰ সৰু মুৰা এটা মন্দিৰ, খুব ধুনীয়া সজাইছে।